খাই এডাল কাটি দিওঁ এডাল। হেল্ল' গাইজ নমস্কাৰ, মই আপোনালোকৰ মাজলৈ এটা নতুন ভিডিঅ' লৈ আহিছোঁ। আপোনালোকে থাম্বনেইল দেখি গম পাইছে চাগে। তো আজি ভিডিঅ'টো ধমাকা হ'বলৈ গৈ আছে। তো ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ। এয়া আমি বাঁহৰ মাজে মাজে গৈ আছোঁ। বাঁহ খাম মানে আজি। কি কৰে? বাঁহ নহয়, বাঁহ গাজ বুলি কয়। তো বিচাৰি আছোঁ। বাঁহ গাজ দেখোন পোৱাই নাই এতিয়ালৈকে। বিচাৰি আছোঁ। এডালকে খাম বুলি ভাবিছোঁ, কি হয়। নিজৰ বাঁহ কাটিম দেই, বেলেগৰ বাঁহ নাকাটো। নিজৰ বাঁহৰ গাছে কাটিম। নিজৰ বাঁহ কাটিম দেই। ফাইনেলি মই নিজৰ বাঁহৰ গছত পালোহি। এইজোপা চাই লওক। মই ৰখি আছোঁ বাঁহজোপাৰ ওচৰত। এতিয়া বাঁহ কাটিম। বিচাৰি ফাইনেলি বাঁহ গাজ বিচাৰি পালোঁ। এতিয়া বেছি নহয়, এডাল কাটিম। কাটি লৈ যাম ঘৰত চেলাম। এডাল বিচাৰি পাইছোঁ, এডাল খায় নে নাখায় এতিয়া। খাই এডাল কাটি দিওঁ এডাল। ফাইনেলি কাটি হ'ল। এডাল কাটি দিলোঁ, এডাল বাঁহডাল। পাই গ'লোঁ বাঁহ গাজ। এইটো লৈ যাম এতিয়া ঘৰত গৈ চেলাই পূৰা খাম ইয়াক। ভয় লাগিছে কামোৰ। পৰুৱাই যিহে কামোৰ দিলে, আজিৰ পৰা বাঁহ চাহ কাটিবলৈ বাদ দিম। বাঁহ গাজ কাটি হৈ গ'ল বাৰু। এতিয়া ঘৰত গৈ চেলাই ধুনীয়াকৈ ভৰাম। হেৰিত বটলত ভৰাম। বটলত নহয়, বটলত নহয় দেই, ড্ৰামত ভৰাম, ড্ৰামত। এডালকৈ লৈ যাওঁ নেকি? এডালো খাম। বাঁহ গাজৰ লগত মানে গাহৰি মাংস বহুত খাবলৈ মন গৈ আছিলে, গতিকে বাঁহ গাজডাল কাটিলোঁ। আজি কি বাৰ? দেওবাৰ। পূৰা মাংস খাম বাঁহ গাজৰ লগত। এতিয়া গৈ আছোঁ ঘৰলৈ। ঘৰতে ভিডিঅ'টো ষ্টাৰ্ট কৰিম দেই আকৌ। ফাইনেলি ঘৰ আহি পাই গ'লোঁ। এতিয়া বাঁহ গাজটো টুকুৰা কৰি কাটি বেগটো আহি গ'ল। এতিয়া আনবক্সিং কৰিম। ঘৰত আছা? এইটো চাই লওঁ, ইমান ডাঙৰ বেগ এটা পাইছোঁ। ইমান ডাঙৰ বেগ থাকে। হা? কি কৈছে? দিম ৰ, ঠিকছে দিম। মাইনা বেগটো কোনে আনি দিলে? ধুনীয়া লাগিছে না? ধুনীয়া হৈছে। স্কুল যাবি নেযাওঁ কাইলৈ পৰা? যাবি? সদায় যাবি না? না বেগটো পাই আনি যাম কৈছে? এইফালে চা, স্কুল যাবি নেযাওঁ কৈ দে। বানপানী বাঢ়িছে, গতিকে আমি পললৈ নৈ গাঁৱত যাম। পল মাৰিম, মাছ আনিম, ঔটেঙাৰ লগত খাম। এইডাল এতিয়া উলিয়াই লৈছোঁ, টুকুৰা কৰিম এতিয়া। বাঁহ খাওঁ। বাঁহডাল খাওঁ লাগিছে ৰে। চেলা সোনকালে খাব লাগে গাহৰি মাংসৰ লগত।
হৈ গ'ল এইটো আপোনালোকে খাই পাইছে নাই কমেণ্ট কৰি জনাব। এইটো বহুত ধুনীয়া বস্তু, গাহৰি মাংসৰ লগত ধুনীয়া মিলে। তো ইয়াতে সামৰণি মাৰিছোঁ। যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিব। নাপাহৰিব ছাবস্ক্ৰাইব কৰি দিলে, যেনে তেনে হ'লেও কৰি দিব।